গোটেই আমেৰিকাখন ধ্বংস দিলে নহয় ডনাল্ড ট্ৰাম্পে। এখন চশমা গাঁও পালে আপুনি ৰীমা বাইদেউ সেইদিনা মোক ক'লে বোলে তুমি বোলে বৰ হেণ্ডছম মানে মই ক'লো ঠাত ৰীমা বাইদেউ বোলে আপুনি কি কথা কৈছে মইতো নিজকে কেতিয়া হেণ্ডছম নেদেখো। তেতিয়া তোকে যে আপুনি বোলে মোৰ চকু জুৰি ল'লেহে গম পাব এয়া চকু জুৰি গম পাবা অকণমান তেতিয়া নিজকে অকণমান ভাল দেখিছো কিন্তু আকৰবোৰ ধৰিব পৰা নাই লান এইটো ডনাল্ড ট্ৰাম্প নহয় ডলাণ্ড মানে হৈছে লান মানে কি लंड माने की लंड माने अरे बाप बेटों में कौन सी लंड की बात हो रही है ओ भाना भाई बैठिए बैठिए वरना नहीं वर्मा बुझी पाले हो यार बाकी की लगे और बहुत दिनों बाद मुलाकात हुई है बरुआ जी बहुत खुशी हुई है और आप बताओ बेटा कितना बड़ा हो गया मेरा तो इतना बड़ा हो गया है तू मानो तू कथा सुधिसे किमान डाঙৰ হলি সভ্য और बाबा मैट्रिक पास কৰিলো এই বছৰ मैट्रिक पास কৰিছো ऐसा पैसा सुसर बागर करके आओ ये तो नुकुआत न হয় वैसे बरुआ जी भाभी जी दिखाई नहीं पड़ रही वो तो घर पे है ही नहीं भेला घर तो बनाया ना पथार ए ताले गल भेला घर बनाबले घर নাই মিছা হৈ গেলে ভিতৰতে আছে আন্ডাৰ মে দি দিয়া আকৌ ছাগলীজনী বাঘৰ মুখত আনি দি দিয়া এনেকে হে মিছা কথাটো তুমি কবই নোৱাৰা গান্ধী পুতেক তুমি থি আন্ডাৰ মে হি থি এতিয়া নাই মা নাই ভেলা ঘৰলৈ গ'ল ঐ মাক দেউ খুব হেঁচাৰি লোৱা পদে বৰুৱা বোলো বুদ্ধি আঁঠৰুৱা আপুনিও আৰু বেলেগ সময় নাপালে আহিবলৈ আমাৰ গলি কুম জেলে কোৱা গোটেই বৰাষে মূৰত ধৰিলে যেন পাইছো জমনিও কৰিব নোৱাৰা হ'ল আজিকালি বৰুৱানীক মাত মা নাই মা ভেলা ঘৰলৈ গ'ল কি হ'ল ঘৰডাললৈ গৈছে তোমালোক ডেকা প্ৰজন্ম সোপাই মোবাইল টিপি টিপি বহি থাকিবা আহে বুঢ়ীজনী আপুনি ভেলা ঘৰ বনাবলৈ পঠাইছে কঁকালটো টুকুৰা হ'লে গম পাব আকৌ বিচনা একো কৰিব নোৱাৰিবা বিচনা वही तो बहन जी हम भी यहाँ ढूंढने निकले थे भाभी जी को लेकिन भाभी जी तो निकल गई किसी और राह को आई जोटी ही देखो ना पुनः विदेश अनुकूल तुम्हें और एया सतियानी हमारा ऑफिसर लगा भारना भाई वर्मा समझ में तो आ गया तुम्हारे कैसे बुझ गया है तो ये उठाओ की लगे ना तुम्हारे ओ भावना जी अपने के लिए बरनाम बहुत टॉपर्टी का रूल किया था ना मत एतिया या गम पाई जो भावना बाकी भाव ये कौन सा भाषा प्रयोग कर रही है बहन जी कुछ समझ ही नहीं आया हिंदी सिंधी बुझी नापाয় নেকি বাৰু ভালকে অলপমান উইক আছে নেকি বমা তোমার पापाय মই ট্রাই কৰিছো নহয় বুঝাই না एकदम वैसे बरुआ जी हम तो आए थे ये सोच के कि माघ बिहू का माहौल है कुछ बढ़िया पीठा वीठा हो विप्लव के बाहर पार्सल तो कहा न भाभी जी आ गई ओ ये तो মোৰ পাৰ্চেল মই অৰ্ডাৰ দিছিলো দিয়ক আপেৰে সোণৰ পজা খজুৱা যেন পাইছ নি ইমান কাল পইচা খৰচ কৰছে তই ইমান পইচা খৰচ নাই হোৱা নহয় মই বা এমাজন আজিও মিন্ত্ৰা হেবৰ পৰা ডাইৰেক্টলি শ্বপিং কৰা নাই মই cashkaro.com গৈ কৰিছো য'ত আপুনি এই শ্বপিঙৰ কাৰণে কেশবেক জিকিব পাৰে আৰু সেই কেশবেক খিনি ইয়াতো সিধা ডাইৰেক্টলি বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব পাৰে নহলে বা এমাজন গিফ্ট ভাউচাৰলৈ কনভাৰ্ট কৰি দিব পাৰে তাৰপিছত ধুমাধুম বজাৰ কৰি থাকক অনলাইন আৰু ডাউনলোড কৰিবলৈ ইজি মানে ৰাইজসকলে কৰিব বিচাৰিলেও ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে সেইটো আপুনি জাষ্ট কি কৰিব লাগে লিংকটোত ক্লিক কৰিলে ক্লিক কৰি এতিয়া ডাউনলোড হৈ যাব তাৰপিছত ওপেন কৰক এপটো সাইন ইন কৰাৰ লগে লগে আপুনি 25 টকাটো পাবই প্ৰথমতে তেতিয়া লগ আপুনি সাৰ্চ কৰিব পাৰে ঠিক আছে মই এতিয়া এমাজনলৈ যাম এমাজনত গৈ 8% ৰিৱাৰ্ড আছে খুলিলো এমাজন খোলাৰ পিছত আপুনি হে নৰ্মেল এমাজনটোৱে দেখিবলৈ পাব এতিয়া মোক ইয়াৰফোনডাল লাগিছিলে তো মই ইয়াৰফোনডাল সাৰ্চ কৰিলো কিনিবলৈ গ'লো বাই নাও টিপি দিলো আৰু তাৰ পাছত প্ৰচিড টু বাই তাৰ কিনাৰ পাছতে মোক চক কেছবেক এইখিনি মই কিমান পালো আৰু এইখিনি মই নিজৰ একাউণ্টত ভৰাই দিব পাৰিম এতিয়া আৰু এমাজন ফ্লিপকাৰ্ট গিফ্ট কাৰ্ডটো আছে আৰু এইটো চব না স্ক্ৰীনশ্বট লাষ্ট ডে মানে মই শ্বপিং কৰি কিমানখিনি কেছবেক জিকিলো ऐसे देर आए दुरुस्त आए भाभी जी आपके दर्शन हो गए कब से आप ही के राह टाके हुए बैठे हुए थे यहाँ पे কি কলে তেওঁ অথনি বা আপোনাৰ কাৰণে ৰখি আছে বোলে আমি আকৌ পিঠা বনাৰ কথা নহয় একদম পিঠাটো মানে পিচিজন মাংতাহে আৰু সেইকাৰণে ওলাই অহা নাই একলা পাকঘৰৰ পৰা পিঠা আপোনাৰ কথাটো ওলাওতেহে মনত পৰিলে বৰুৱানী এইবাৰ মানে যিহে কাম চলিছে আমাৰ বিহু বিজনেছৰ আপুনি আৰু এবাৰ পিঠা এইবাৰ বহুত কমকে বনাইছে আমাৰ মানে একদম বেলেগক দিব পৰা অৱস্থাত নাই পিছে নে একদম আমাৰকেইটালে যেনে তেনে জুই বহে বৰুৱা আপুনি যদি মোক কেনেবাকে ফ্ৰীতে পিঠা খোলা মানুহবোৰৰ নিচিনা যদি ভাবিছে সেইটো ভুল কিন্তু কেতিয়াও নকৰিব গোটেই পিঠা ঢেঁকীত খুন্দি পিঠাগুৰি লৈ আহিছে বুজিছেনে বৰুৱানীলে লগ বৰুৱানী লগ পিঠাগুৰি কেইটা লগ ট্ৰানজিশ্যন ভিডিঅ' নবনাও নহয় এতিয়া পিঠাগুৰি ফুৱাই বোলে বনাই দিলো আগৰ দিনত আজিকালি আকৌ দিনকাল বদলিলে নহয় ইমানগাল পিঠাগুৰি কি কৰিম মই কি কৰিম মানে কি আকৌ গোটেই পিঠাগুৰি সোপা আপোনাক দি দিলো আৰু এতিয়া 50টা বগা পিঠা বনাই পিনি দি দিবচোন গোটেই বিজনেছত মানে যিহে লাগি আছো পিঠাগুৰি খিনি দিলে কাৰণে মায়ে পিঠাটো বনাই দিব মানে আধাখিনি বস্তু নাই দেখোন মায়ে তোমাৰ বগা পিঠাটো বগা পিঠা মানে মোৰ বগা পিঠাটো আধা পিঠা
आपको क्या बहन जी खुद नहीं आता पीठा बनाना? और तुम्ही तो कुछ तो पीठा सम्राट सके थोप थाप बनवा ढीला पीठा बगा पीठा। हम तो ऐसे ही पूछ रहे थे बहन जी, क्योंकि बरुआ जी आपके घर आए, हम तो यही सोच के कि भाभी जी के हाथ के 2 लड्डू मिल जाते तो बढ़िया होता। ओ पापा কি ইয়াৰ ইন্টেনশনটো বৰ এটা ভাল নহয়। মাৰিলে কেলে আকৌ? প্ৰথম ডায়লগটো পানো আৰু কি কৈ আছিলো মই? এইটো কাৰেক্টাৰ ঢিলা। মা আমাৰ ঘৰত জপনাখন নাই। ক'ত নেপাম আমাৰ জপনা আছে বাৰু আমাৰ? কি পগলা নিচিনা কথা কৈছে চকচোন কি দিবা থৰ টাচিং দিম পাই। আমাৰ গোটেই লোহা গেট, গোটেই বাউণ্ডি ৱাল মৰা লোহা গেট, জপনা নায়ে আকৌ। চুটিয়ানি তথাপিও বা ভাবি লওক নেকি, আজিকালি লোহা বুলি আকৌ বাঁহ দি দিয়ে, গমেই নাপায় নহয় জপনাই আছিল বা কিজানি। নহয় মানে মা আমাৰ ঘৰত জপনাখন চুৰ হ'ল। मतलब की सके नहीं? वैसे भाभी जी जपना मतलब क्या है? हम भी जानता है हिंदी, हम भी पढ़ रहा है क्लास स्कूले आमिও পঢ়িছো আমাক সোধা অকল ভাবা এইপিনে গৈ আছে যে তুমি মাঘ বিহু বতৰ নহয় জানো উঠাই দিলে চাগে আৰু কোনোবাই একো নাই মানে কি একো গোটেই শাক পাচলি সোপা খাই নেপেলা পচন্দ কৰো জনীয়ে পাই জপনা নাই যদি চুটিয়ানি পিছে দুবৰি বনক আকৌ শাক পাচলি বুলি নকয় বিপ্লৱ অনাই বনাই আমাৰ ঘৰৰ ফালে ঘূৰি ফুৰা নাছিলানে? কেলে উলুলুৰ লগত দেখোন আপোনালোকৰ ঘৰৰ ফালে ঘূৰি ফুৰিছো মই সেইদিনা দেখোন দেখিছিলে আপুনি মোক। সেইটো আছিলে নেকি লগত? মই কেলে জপনা চুৰ কৰিম? মোক কেলে মই জপনা চুৰ কৰি কি কৰিম? কিয় চুৰ কৰিম মই? বিপ্লৱ তুমি কিন্তু আগৰবাৰো চুৰ কৰিছা যে সেইকাৰণে সন্দেহটো তোমাৰ ওপৰত বেছি গৈছে। আগৰবাৰো নিছিলা কি কথা ক'বলৈ আহিছা? আগৰবাৰ তহঁতৰ ঘৰত জপনা আছিলে আকৌ সেইকাৰণে নিছিলো এগালমান মানুহৰ লগত মিলি। এতিয়াতো 10 টকাত বমাই নিজে কৈছে যে তেওঁলোকৰ লোহা গেট আছে, তো লোহা গেটখনৰ পৰা আকৌ মই জপনা বনাই কেনেকে চুৰ কৰিম আকৌ? ये आप लोग सारे मिलके जो बातें कर रहे हैं वो मेरे को समझ में बिल्कुल नहीं आ रहा बरुआ जी। क्या बोल रहा बुझी নাই পোৱা নেকি? তেৰি নাপালা নাপাবি কাবা। বিপ্লৱ আমাক ঘূৰা ঘূৰালৈ বতাহ চৰাইকেইটা পোহৰ দি পেলাই চিএফ হৈ বাল পাই গলো বাপেকে জাপটি টানি আনিছো চুটিয়ানি ঘৰৰ পৰাই। জপনাখন কি কৰিলা? একো জপনাখন উৰুকাতে জ্বলালো। মাঘৰ বিহু শুভেচ্ছা থাকিলে দিয়া আপোনালোকলে। तब से खामखा बेवजह में ढूंढता रहा भाभी जी को, यहाँ तो अलग ही आग है बरुआ जी आपके घर में, कोई मुझे पानी दो रे पानी दो। So thank you everyone for watching the video till here. যদি আপোনালোক চেনেলটোতে নতুনকৈ আহিছে বা পুৰণাও হয় যদি সাবস্ক্ৰাইব কৰা নাই then do not forget to subscribe to this channel. আৰু আমাৰ ফালৰ পৰা মোৰ ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ উলগ জনালো। 2022 বেয়াকে গ'ল, but let us have fun in 2021 and do a lot of things that you wish you could do back in the last year. Also do not forget to download cashkaro.com app because তাৰ পৰা আপোনালোকে জিকিব পাৰে great cashbacks. The link is given in the description below. Thank you. আকাশ নালাগে ৰঙীন ৰঙো নালাগে আজি পোহৰ নালাগে ফুলৰ সুবাস নালাগে